ব্যস্ততাৰ মাজত অলপমান সময় উলিয়াই নিজৰ প্ৰিয়জনক দিয়া, লাগিলে দিনটোত এবাৰ ফোন বা মেছেজ এটা কৰি সোধা, ঐ কি কৰিছা? সেয়া তোমাৰ মা বা প্ৰিয়জনেই হওক, তাতেই লুকাই থাকে তোমাৰ তেওঁৰ প্ৰতি থকা প্ৰেম, ভালপোৱা। তাতে বিচাৰি পায় তোমাৰ প্ৰিয়জনে বুজাব নোৱাৰা সুখ। আই লাভ ইউ হৈছে প্ৰেমক বুজোৱাৰ এটা মধুৰ শব্দ, যি ইয়াৰ সঠিক ব্যৱহাৰ কৰিছে সেয়া হৈছে সঁচা প্ৰেম। যি প্ৰেমৰ মূল্য জানে তেওঁক সুধিবা প্ৰেম কি? যি প্ৰেমত বিশ্বাসঘাতকতা খাইছে তেওঁক সুধিবা বিশ্বাস কি? তেওঁক সুধিবা যি প্ৰেমৰ মূল্য নুবুজি আজি মূল্যহীন হৈ আছে। মই তোমাক ভাল পাওঁ এই শব্দটো কৈ দিয়াটো বহুত সহজ, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ সেইজনে কৰিছে যিজনে গোটেই জীৱন প্ৰিয়জনৰ লগত আছে। ধন্যবাদ।